Chiri? Chiri? Ram. Namaskar da. Namaskar. তো বহুত দিনৰ পিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ নাজানো কি কেনেকৈ কি কম বুজি পোৱা নাই মানে মনটোত একদম ফূৰ্তি লাগি আছে যে আপোনালোকৰ মাজত আকৌ আহিলোঁ যে কেনেকৈ ভিডিঅ'টো বন্ধ কৰিছোঁ কি নাজানো আৰু কি হ'ল যি হওক পিছৰখিনি পিছত এতিয়া আগৰ যি আছে সেয়া একচেপ্ট কৰি আগুৱাই যাওঁ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো হেল্ল' এভৰিৱান আকৌ এটা নতুন ভিডিঅ' লৈ মই এনেকৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ বাৰু যি কি নহওক ৰাতিপুৱাই গা পা মানে ৰাতিপুৱা নহয় এতিয়া 12:30 বাজে যি নহওক আজি হৈছে 22 জানুৱাৰী তো জয় শ্ৰী ৰাম আজি যিহেতু ৰাম মন্দিৰৰ উদ্বোধন তো সেইকাৰণে ময়ো মানে ভাবিছিলোঁ যে নতুন বছৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম কিন্তু ভাবিলোঁ নাই 22 জানুৱাৰীত মই ষ্টাৰ্ট কৰিম ভগৱান শ্ৰী ৰামক সেৱা জনাই ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো যি নহওক পিছৰখিনি পিছত থৈ আগবাঢ়োঁ বাৰু যি কি নহওক আগলৈ চাই থাকক ভিডিঅ'টো আৰু যিহেতু বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই তো চেনেলটো ডাউন পৰি গৈছে আগতে যিখিনি আছিল সেইখিনিও নোহোৱা হৈ গৈছে তো প্লিজ ছাপোৰ্ট কৰিব ছাপোৰ্টৰ বহুত বেছি দৰকাৰ আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এনজয় উইথ নিকু চাকিও দিব লাগিব সেইকাৰণে চাকিখিনি অকণমান তিয়াই থৈছোঁ চাকিখিনি মাটিৰ চাকি যিহেতু মাটিৰ চাকি তিয়াই থ'লে হেনো তেল কমকৈ চুহি লয় তো তেল মানে বহুতখিনি সময় থাকে তো সেইকাৰণে ব'লক এতিয়া ঘৰত যাওঁ আৰু বহুত দিন পিছত যিহেতু আহিছোঁ হয়তো মোক অকণমান চেঞ্জ পাইছে যি কি নহওক আগৰ দৰে হ'বলৈ চেষ্টা এয়া চাকিখিনি তিয়াই থৈছোঁ আৰু লগতে দুপৰীয়া বনালোঁ মই লাড্ডু জয় শ্ৰীৰাম এতিয়া আহিলোঁ আমি অকণমান বজাৰত আৰু বজাৰৰ পৰা গৈ পিনে চাকি জ্বলাম এইফালে পুৰা ৰেডি হৈ আছে মানে লাইটৰ পোহৰ নাই ইমান বেছি জাষ্ট এটাই লাইট সেইকাৰণে তো বাকীখিনি মই ৰেডি হোৱাৰ পিছত আপোনালোকক দেখুৱাই থাকিম নিবলৈ আহিছোঁ এতিয়া যাওঁ ব'লক আমাৰ ইয়াতে দিয়া হৈছে ৰে চাকি দিছে আহক আহক গাইছ চাকি আনিব দিছে আৰু এইবিলাক কৰি কাণ্ড হৈ গ'ল ৰেডি তো আজিৰ দিনটোৰ ভিডিঅ' ইমানেই যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম শেষত সকলোৰে ভাল হওক লগতে আমাৰো জয় শ্ৰী ৰাম